তো ফ্ৰেণ্ডছ তো বলক আজি দুপৰীয়া সাজত মই কি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো মই এখন আলু ভাজি বনাম। এইটো এটা আলু ৰেচিপি হয় মোৰ মাৰ, খুবেই টেষ্টি আলু ৰেচিপি হয়। তো বিলাহীৰে বনাম। প্ৰথমতে মই তেলত সৰিয়হ ফুটাই লৈছোঁ আৰু অকণমান পিঁয়াজ দিছোঁ আৰু তেজপাত দিছোঁ। আপোনালোকে শুকান জলকীয়াও দিব পাৰে তেলত। তাৰ পাছত মই ইয়াতে কাটি থৈ দিয়া বিলাহীখিনি আৰু জলকীয়া দুটাও এড কৰি দিছোঁ আৰু এইখিনি অকণমান সময় জাষ্ট ফ্ৰাই কৰি ল'ম। তাৰ পাছত ইয়াতে এড কৰি দি মিহি মিহিকৈ কাটি লোৱা আলুখিনি আৰু হালধি নিমখ আৰু এইখিনিও ভালদৰে লৰাই ল'ম। এইখিনি অকণমান ভাজি হৈ যোৱাৰ পাছত যেতিয়া অকণমান সিজিব তাৰপিছত ইয়াতে অকণমান পানী এড কৰি দিম আৰু পানীখিনি এড কৰি দি ইয়াতে আমি ঢাকন লগাই দিম আৰু অলপমান সিজিবৰ বাবে। তো ফ্ৰেণ্ডছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু এই আলু ভাজিটো বনাই খাব আপোনালোকে, সঁচাকৈ বিৰাট ভাল লাগে, টেঙা টেঙা লাগে। ৰুটিৰ লগতো খাব পাৰে আপোনালোকে। এয়া দেখিছেনে বৰ ধুনীয়াকৈ এইখিনি অলমষ্ট হৈয়ে গৈছে। ইয়াতে শেষত জিৰাৰ গুড়া দি দিছোঁ আৰু এইখিনি আমাৰ ৰেডি হৈ গ'ল আলু ভাজি। এতিয়া মই বনাব গৈ আছোঁ ফ্ৰেণ্ডছ জহা কোমোৰাৰে মাছৰ মূৰ। কি যে সোৱাদ নহয়নে? জহা কোমোৰা গোন্ধটোৱে ইমান বেছি ধুনীয়া আহে। তো এইখিনি মই মাছ ফ্ৰাই কৰি ল'ম আৰু তাৰ পাছত মই দেখাই আছোঁ আপোনালোকক মই কেনেদৰে জহা কোমোৰাৰে মাছৰ মূৰটো বনাম। তাৰপিছতে মই মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'লোঁ ফ্ৰেণ্ডছ। এয়া মাছখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত একেখিনি তেলতে মানে অকণমান তেল আৰু অলপমান এড কৰি দিম বাৰু কেৰাহীত। তাৰপাছত মই কোমোৰাটো বনাবলৈ ৰেডি কৰিম। তাৰপাছত ফ্ৰেণ্ডছ মই ইয়াতে পিঁয়াজ দি দিলোঁ আৰু লগতে জলকীয়া দুটা আৰু এইখিনি অকণমান সময় ভাজি লওঁ আৰু তাতেই মই এড কৰি দিম মিহি মিহিকৈ কাটি থৈ দিয়া কোমোৰাখিনি। ইমান ধুনীয়া গোন্ধ নহয়, মানে সঁচাকৈ খাবলৈ মন যায়, গোটেই ঘৰটো মলমলাই যায় জহা মানে গোন্ধৰে। তাৰপিছত ইয়াতে মই এড কৰি দিলোঁ নিমখ, হালধি, বিৰাটেই চিম্পল ৰেচিপি ফ্ৰেণ্ডছ, আৰু লগতে দিলোঁ অকণমান থেতেলি থোৱা নহৰু। তাৰপাছত দিলোঁ মই ইয়াতে জিৰাৰ গুড়ি। বাছ এইখিনিয়ে ফ্ৰেণ্ডছ, আৰু একো ইনগ্ৰিডিয়েণ্টছৰ প্ৰয়োজন নাই। আৰু অকণমান ভাজি হৈ যোৱাৰ পাছত মই মাছৰ মূৰটো ইয়াতে ভাঙি দিম। ঠিক আছে, তো হৈয়ে গ'ল প্ৰায় ৰেচিপি ৰেডি। পানীখিনি দি দিলোঁ আৰু এইখিনি অকণমান ঢাকন দি কিনে মই উতলিব দিম যাতে ধুনীয়াকৈ সিজি যায়। এয়া ৰেডি হৈ গৈছে মাছৰ মূৰেৰে কোমোৰা ভাজি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আপোনালোকে নিজেও ট্ৰাই কৰি চাব মইনো কেনেকৈ বনাই খালোঁ। আপোনালোকেও প্লিজ বনাই খাব। আৰু লাষ্টত এয়া হৈছে মোৰ ফাইনেল ৰিজাল্ট। তো ফ্ৰেণ্ডছ এয়া হৈছে মোৰ আজিৰ লাঞ্চ থালি, য'ত মই বনাইছিলোঁ আলু ভাজি, এটা মাছ ফ্ৰাইও লৈছোঁ আৰু বনাইছিলোঁ দাইল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাই আজিলৈ আহোঁ, বাই বাই।